তোমাৰ হ'ব ন আৰু আজি ডিনাৰ হ'ল বাহিৰৰ পৰা এয়া হৈছে এগ কি ফ্ৰাইড ৰাইচ স্পেশাল চিকেন ফ্রাইড রাইস স্পেশাল চিকেন ফ্ৰাইড ৰাইচ এয়া হৈছে 2 প্লেট আৰু এয়া আজি ভাইটিয়ে আমাক ট্ৰিট দিছে আৰু এয়া হৈছে স্পেশাল চিকেন চাওমিন যেটো আমাৰ মাইনাৰ কাৰণে আৰু এয়া হৈছে এটো কি আছিল চিকেন কৰ্নফ্লেক্স ড্ৰামষ্টিক আৰু এফালে আমাৰ মাইনাৰ ফেভাৰিট মোমো আৰু এফালে হৈছে চিকেন ৰোল সো এতিয়া আমি খাম খাই লও তাৰ পিছত আপোনালোকক লগ পাই আছো আৰু এয়া আনিছে ভাইটিয়ে পিজ্জা বা তুমি খাবানে পিজ্জা বাবু খুলি দি আছে বিৰাট ভোক লাগিছিলে সেইকাৰণে ভাবিলো কি অৰ্ডাৰ দিও আৰু এয়া হৈ গ'ল আমাৰ পিজ্জা খোৱা কেনেকুৱা টেষ্টটো কেনেকুৱা ইয়ামি আৰু এয়া আহি গ'ল পিজ্জা এতিয়া খাম আমি পিজ্জা আৰু এইফালে আছে গাৰ্লিক নান আৰু এইফালে কি হয়তো বাটাৰ ব্ৰেড নেকি আৰু এতিয়া আমি খাম ইয়ামি কেনেকুৱা ইয়ামি নে ইয়ামি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ ফ্ৰেণ্ডছ মই এটা বিশেষ কাৰণত মাৰ ঘৰত আহিব লগা হ'ল কালি আৰু এতিয়া মাৰ ঘৰৰ পৰা মই গৈ আছোঁ বাৰ ঘৰত ভিনদেউ আমাক ল'ব আহিব ইভিনিং আৰু সেই বিশেষ কাৰণটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টোৰ আগত তেন্তে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বলক তেন্তে আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এয়া গৈ আছো আমি বাৰ ঘৰত ইয়াতে মই বাবু মোৰ কোলাত বহিছে আৰু এইফালে আছে মা খুৰাই ড্ৰাইভ কৰি আছে আৰু এইফালে বহিছে খুৰী আৰু মাইনা আৰু সেই বিশেষ কাৰণটো হ'ল বাৰ একমাত্ৰ ছোৱালীজনী তুলনি হ'ল আৰু সেইকাৰণে মই সোনকালে আহিব লগা হ'ল আৰু এয়া আমি এতিয়া বাৰ ঘৰত আহিছোঁ আৰু পাই গ'লো এয়া বাহঁতৰ ঘৰত আৰু ইয়াৰ পিছত আমি ইভিনিং যাম জাপা দিবলৈ তেন্তে চাই থাকিব ভিডিঅ'টো আৰু বাৰ ঘৰ পাই এয়া চাহ পানী খালোঁ খোৱাৰ পিছত তেওঁলোকৰ কিছুমান নিয়ম আছে জপা দিব যাব লাগে যিটো আমাৰ নগাঁৱৰ ছাইডে নাই আৰু সেয়ে আমি জপা দিবলৈ ইভিনিং ওলালোঁ আৰু এয়া দিব গৈ আছে জপা এয়া সৰু ছোৱালীজনীয়ে ল'ব লাগে বটা গাড়ী লাইটটো জ্বলাই দিয়া এটা দুজন বহিলে ভাল আছিল পাৰিলে ক'ত হ'ব জাগা হয় যদি তুমি সোমাই জতাই ল'বা নোৱাৰিব তাই ডাঙৰ আছে নহয় এখন মাৰি দিছো কিন্তু শুনা এইটো তুমি বহা মমি বহি দিবাচোন তুমি কিনাৰত বহিবানে কিনাৰত বহিবানে যোৱা এইফালে যোৱা
আছে যোৱা যোৱা ভালকে তললৈ চাই যাবা খুলি থওঁ আৰু এতিয়া বাজিছে ৰাতি 8টা আৰু এই মাত্ৰ জপা দি আহিলোঁ আৰু কালি তেন্তে লগ পাম বলক কালি তাইক গা ধুৱাব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কালি কি কৰা গৈছে নিয়মবিলাক বলক তেন্তে কালি লগ পাই আছোঁ অলপ অলপ হ'বনে হ'ব অলপ অলপ আৰু মগু অলপ অকণমান মগু অলপ মগু হ'ব হৈ যাব এতিয়া এইখিনি ভিজাই দিয়া